আঁতৰি যাম জীৱনৰ পৰা একতা জীৱন আমাৰো আছে বেলেগৰ জীৱন কাহিনী শুনি থাকিবলৈ একো দৰকাৰ পৰা নাই মোৰ সেই কাহিনীৰ নায়ক তই কি বুলি ইয়াতকে বেছি ডাঙৰকৈ মই চিঞৰিব কিন্তু চিঞৰিলে সঁচাবোৰ মিছা হৈ নাযায় আৰু সঁচাটো এয়াই যে তহঁত কৰি একো নহয় এটা অভিশাপৰ বাহিৰে আৰু মিছাটো এয়াই যে তই আমাৰ একো নহয় এটা উদণ্ড ল'ৰাৰ বাহিৰে আৰু মোক উদণ্ড কৰিছ তহঁতে আৰু আমাক চকু পানীৰ সাগৰত ডুবাই ডুবাই মাৰিছে কোনে চকু পানী মই খৰচ কৰিছো আমাৰ কিন্তু বহু চকু পানী জমা হৈ আছে জমা খৰচৰ হিচাপটো আজি আমাৰ কষ্টৰ হিচাপ আমাৰ যন্ত্ৰণাৰ হিচাপ ইমান হিচাপ লিখিবলৈ মোৰ কলমত চিয়াহী নাই তেন্তে তেজেৰে লিখ মৰমেৰে লিখ ধাৰে ল আমাৰ পৰা আমাৰ মৰমখিনিহে বেলেগ তেজখিনিতো একেখিনি আছে যদি মাৰ মোৰ চাইডত তোৰ গুৰিত কিমান তেজ সৰে কিমান মৰম সৰে আবাহন থিয়েটাৰৰ অন্য এক আড়ম্বৰপূৰ্ণ মহা আয়োজন জনপ্ৰিয় নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ আবাহন থিয়েটাৰৰ মোৰ তেজ মোৰ মৰম নাটকত 2023-24 নাট্যবৰ্ষ